তলত গ'লে মানে আৰু খতম। স্যার আপনি কি কব এই সন্দর্ভত? স্যার এতিয়া আহি আছে হেলমেট পিনি কি এরপরে আমি এতিয়া ইয়াতে বাইককেইখন ৰাখি দিছোঁ, মানে আপোনালোকক দেখালোৱে বাইককেইখন ৰাখি দি আগৰ ভিউ পইণ্টলৈকে যাই আছোঁ। ব'লকচোন, নতুন ভিউ এটাত আহি গৈছোঁ। মানে তাৰে তাত তলত যাই পেলাই আমি আপোনালোকক ভিউটো ইয়াৰ পৰা কেপচাৰ হৈছে নাই গম নাপাওঁ, কিন্তু মানে আপোনালোকে আহি পেলাই চাব লাগিব এইখিনি জেগা মানে কি গোটেই যোনখিনি আমাৰ চেৰাপুঞ্জীৰ তলৰ জেগা আছে গোটেই ইয়াৰ পৰা বাংলাদেশ পৰ্যন্ত দেখা পায়। ইয়াৰ পৰা কি ধুনীয়া হৈ গৈছে একদম। মই ইয়াৰ পৰা এটা বস্তু লৈ যাওঁ তলত, মানে অলপমান ৰিলেক্স কৰিবৰ কাৰণে মোৰ এটা বক্স আছে, সেই বক্সটো তললৈকে নামাই লৈ যাই আছোঁ। ইয়াতে বহি আছে, থিয় হৈ আছে। ইয়াৰ পৰা তলত গ'লে মানে আৰু খতম। বাই বাই, টাটা, গুড বাই। চাওকচোন এই মেঘ গিলে চাওকচোন আপোনালোকে, মেঘ গিলে মানে হাতে দি লাগ পায়, মেঘ যেন নাকেদি সোমাই গৈছে সেনেকুৱা লাগে। কি ধুনীয়া পৰিৱেশ। আপোনালোকে সিফালে চাই থাকক, সিফালে চাই লওক। কি মজা লাগছে চা নাই। মই এটাই কথা কওঁ, ইয়াত দিবাকৰতো ক'লাই মজা লাগা বুলি, এই ভিউ পইণ্টটোত আহি মোৰ এনে লাগছে কিবা জান্নাতত আছে নেকি, হেভেন নেকি খান। চ' বাংলাদেশ দেখা পায়, ইয়াৰ পৰা পুৰা ভেলি চেলি মানে গোটেই পাহাৰৰ তলত দেখা পায়, ৰাস্তাটো দেখা পাইছে যোন চাইডে আহিছো। হ'লেও মানে কিবা এটা ভাল লাগি আছে। গীত চিত লগাই লৈছে, পুৰা ফুল ফিল ল'ম। ছাৰে গীত লগাই দিছে এতিয়া, এটা ছাৰ প্ৰকৃতিৰ গীত লগাই দিয়া। আমি ইয়াত এতিয়া বৰ্তমান ফটো উঠি আছো, ফটো ছেকশ্যন চলি আছে, চবে ফটো উঠি আছে ধুনীয়া ধুনীয়াকে। চ' মই এই লাইট হাউচৰ দৰে এইটোত যাওঁ অলপমান, যাই পেলাই আপোনালোকক দেখাই দিওঁ কি ধুনীয়া এটা নজাৰা। ইয়াৰ ওপৰত উঠি পেলাই আপোনালোকক দেখাই দিওঁ 360 ভিউ। চ' ইমান ভাল এটা ভাল লগা ঠাই। চ' কৈছো আৰু আপোনালোক যে চেৰাপুঞ্জী আহক, আহি মানে আপোনালোক অলপমান নিজে নিজে মানে গুগল চুগলত চাৰ্চ কৰক, চাৰ্চ কৰি বেলেগ বেলেগ ঠাই ঘূৰক। আমি যেনেকৈ আপোনালোক বেলেগ বেলেগ ঠাই দেখাই আছোঁ এতিয়া। চ' এনেকৈ ফাল্টু কৰি আপোনালোক বেলেগ বেলেগ ঠাই দেখাই আছোঁ, চাই থাকক অলপমান। এতিয়া আপোনালোকে ইয়াৰে চিনেমেটিক ভিডিঅ'গুলো চাই থাকক। সৌন্দৰ্য উপভোগ কৰি আছো, আপোনালোকক ক'ব নোৱাৰো, মুখেৰে একো ক'ব নোৱাৰো। চবে মানে বিলুপ্ত হৈ আছে, এই মগ্ন হৈ আছে, মগ্ন হৈ আছে। মোৰ মানে কথা ঘূৰি অহা নাই, ইমান ধুনীয়া। এতিয়া আমাৰ ছাৰে ইয়াতে এনেকে অলপমান ফটো চটো উঠিলে, ভিডিঅ' বনালে, আৰু এই ছাৰহঁতে তাতে কিবা কিবি কৰি আছে, আপোনাক মই দেখাই দিছো। এই ছাৰহঁতে তাত ফটো চটো উঠি আছে। ছাৰ ইয়াতে কি কৰি আছে আপুনি? ছাৰ এতিয়া কি বুলি কওঁ আৰু, মানে মোৰ মানে এতিয়া মোৰ কোনো ৱৰ্ড নোহোৱা হৈ গৈছে মুখৰ। এতিয়া মই কি কওঁ চাওক, আপোনালোক মই একবাৰ দেখাই দিব পাৰো। আমাৰ ছাৰ একবাৰ দেখাই দিয়ক আহি কিনে। কি ক'ম মই, ইয়াত আহি কিনে মোৰ মানে এনেকুৱা লাগিছে এতিয়া মই আজি এনেকে একবেলামান কটাই দিওঁ। আৰু ছাৰ আহি আছে আমাৰ। ছাৰ আপুনি কি ক'ব এই সন্দৰ্ভত? হাত দিব নোৱাৰিম, চৰি ছাৰ। এই শিলে দি উঠিয়া, শিলে দি আহিব লাগিব। মানে জাগা ভাল, মস্তি তামাম ফূৰ্তি কৰি আছো, এনজয়মেণ্ট কৰিব আহিছো, চবে এনজয় কৰি আছে। এই নাজাৰা চাবলৈ আপোনালোকে আহিব লাগিব চেৰাপুঞ্জী। চ' আমি আৰু এতিয়া কেন্দ্ৰীয় ফলছ গৈ আছো। আমি জাষ্ট আহিলো, সেই আপোনালোকক অলৰেডি দেখালো সেইটো স্পটৰ পৰা এতিয়া কেন্দ্ৰীয় ফলছ গৈ আছো। আগত এয়া নয়ন, এয়া আমি গৈ আছো, এয়া আমাৰ পিছত আমাৰ ছাৰ আহি আছে। এতিয়া গাড়ী ষ্টাৰ্ট দিব লগা হোৱা নাই, এয়া বহুত ডাউন, আমি বহুতখিনি ডাউনত এতিয়া যাব লাগিব। তো তাৰ কাৰণে আমি এতিয়া গাড়ী ষ্টাৰ্ট দিব নালাগে আৰু, এই ষ্টাৰ্ট বন্ধ কৰি লৈছে। যিবিলাক লোকেল গাড়ী হয় ন, লোকেল গাড়ীবিলাক ইয়াতে আপুনি এলটোৱে দেখা পাব। সৰু গাড়ী হয় কিন্তু আৰু চকাবিলাক অলপ বনাই লয়। তাৰপৰা ছাৰে ভৰি চৰি পুৰা উঠাই লৈছে একদম। ন' তেল ন' বাকীখিনি হ'ব আৰু। তাৰপিছত আৰু ন' খৰচ আৰু পলিউশ্যন নহয়, ছাৰে একচুৱেলি খৰচটো মাথা মাৰিছে। এতিয়া ছাৰে আমাৰ পানী খাব, এই পানী খোৱাটো দেখাই দিছো। এতিয়া আমি মানে পানীটো খাই দিওঁ দে আৰু, নে কি কয়, দোকানটো ইয়াত নাইয়ে। মই মাথাটো ধুই দিম মানে। ছাৰেতো গায়ে ধুই দিলে। আমি এতিয়া পানী চানী খাই লওঁ আৰু এনেকে খাই গৈ থাকো। মই ইয়াতে খাওঁ, ইয়াতে খাবই নোৱাৰি, ইয়াতে স্পীড বহুত। আপুনি দেখা পাইছে ইয়াতে বহুত বেছি স্পীড। আহি আছো আৰু এতিয়া আৰু এনেকে মাজে মাজে মানুহবিলাকৰ এইখিনি অলপমান মানুহ আছে। এনেই নৰ্মেলি এইটো ৰাস্তাত ইমান বেছি মানুহ নাই। আমি এতিয়া মেঘালয় একদম পুৰা বাহিৰৰ ৰাস্তাত আছো, এইটো চাইডে আহি আছো।
ইয়াতো চাইডত ভূটান চৰি বাংলাদেশ আপোনালোকতো এইবিলাক দেখাই আহি আছো আমাৰ ছাৰ গ'ল আগত সিহঁত গৈছে আমি পিছত আছো এতিয়া ইয়াতে এটা ৱাটাৰফলছ আছে আৰু মেইনটো আপোনালোক দেখাই আছো আগত ক্ৰেংচুৰী ৱাটাৰফলছ ইটছ লাইক হেভেন Oh my god, what is this? This is Meghalaya, Cherrapunji. আপোনালোকে জাষ্ট আহক ক্ৰেংচুৰী মেঘালয়ৰ আৰু চেৰাপুঞ্জীৰ যদি বেষ্ট চাব লগাটো আছে ন সেইটো হৈছে ক্ৰেংচুৰী ৱাটাৰফলছ আপোনালোক কৈছিলো ক্ৰেংচুৰী ৱাটাৰফলছ দেখাম so this is heaven so পানীতে বৰ্তমান তো মই এটা কথা ক'ব বিচাৰোঁ কেমেৰা ইমান কেপচাৰ কৰিব নোৱাৰে আমি লাষ্ট যেতিয়া আহিছিলোঁ মানে পানীৰ লেভেলটো বহুত বাঢ়ি আছিল চ' এইবাৰ মানে পানীৰ লেভেল বহুতেই বেছি কমিছে আৰু পানীৰ আপোনালোকে শব্দ শুনি আছে চাগে কিমান এটা ফ'ৰ্চত পানী পৰি আছে তথাপিও মানে পানী এইবাৰ বহুত কম বহুত বেছিয়ে কম চ' এইবাৰ আমি তাত উঠি মানে ৰিলছ মানে ভিডিঅ' বনাইছিলোঁ এইবাৰ চাগে আমি তললৈকে যাব পাৰিম মানুহবোৰ তললৈকে যাই আছে দিবকৰ তুমি দেখাই দিয়া একবাৰ তো ছাৰে একো নকয় আপোনালোক নাজাৰা দেখা আৰু টাইমলেছ আৰু আপোনাক চিনেমেটিক শ্বট এটা দেখাই দিওঁ তো অভাৰত ইয়াত বেছি নাথাকোঁ আৰু ইয়াৰ পৰা যাই থাকোঁ ছাৰ গাড়ী চলোৱা তুমি এইবাৰ ইয়াত ছাৰে নচলাইছোঁ ছাৰক কেমেৰা গতাও আমাৰ ছাৰে একো কোৱা নাই এতিয়ালৈকে পিছত অলপ চলাব নেকি চ' আমি এতিয়া মানে কেংচুৰী ৱাটাৰফলৰ হৰ্ডিংটো মানে এটা ৰাস্তা আছে হৰ্ডিং আহি আছোঁ চিধা আহি আছো আৰু হোৱা নাই এতিয়ালৈকে কি পাওঁ নাজানো ইয়াত আৰু দুটা টাইম ঘটিছে এটা কলকাতাৰ আৰু এটা লোকেল মানে কোনটো কি আমি ধৰিব পৰা নাই আমি এতিয়া তাৰমানে जैसे कहा जा सकते हैं यहाँ से आगे क्या मिलता है उसमें डेस्टिनेशन है क्या आगे और यहाँ से हम निकल सकते हैं यहाँ से यहाँ से জোৱাই মিলতা है কেন্দ্ৰীয়াৰ পৰা বহুতখিনি আগত আহিলোঁ 3 কিলোমিটাৰ মান ইহঁতে অলপ শুই লৈছে দেখাই পাইছে তো আমি আৰু এনেকৈ আগত যোৱাৰ কথা ভাবা নাই এতিয়া চাই লওঁ মেপত চাই লওঁ ছাৰে এতিয়া মোজা আতি আছে মোজা ছাৰ মোবাইলটো কেতিয়া ভাঙিছে এতিয়া না আগতে ভাঙিছে আজি ভাঙিছে নেকি নাজানো দেই ছাৰে কিবা কিবি কৰি থাকে মানে শিলৰ মাজত সোমাই কিবা কিবি কৰি থাকে অঞ্জলি বহি লৈছে তো মই অলপমান বহি লওঁ চবেই এতিয়া বহি অলপমান চিল আউট কৰোঁ আপোনালোকে চাই লওক এটা টাইম লেপছ কাৰণ কিয় আগত কি পায় আমি এতিয়ালৈকে নাজানো আৰু নেটে কাম কৰা নাই তো যোৱাই গৈ লাভ নহ'ব চাওকচোন আপুনি ভিউটো চাওক এতিয়া মানে আমি কেন্দ্ৰীয়াৰ আগত যোৱা নাছিলোঁ ন কেন্দ্ৰীয়াম ফলছত তো এতিয়া চাই লওক কেন্দ্ৰীয়াম ফলছৰ এইবাৰ ৰিটাৰ্ণ হওঁতে এইটো ভিউটো অ' মাই গড এতিয়া আমাৰ ছাৰ এইটো আগত ৰখি আছে আমাতকৈ অলপ আগতে আহিছিলে কম আৰু ছাৰ আহি থাকক ইফালে ভিউ এনেকুৱা আমি এতিয়া ঘূৰি আহিলোঁ চেৰাপুঞ্জী মানে অলমষ্ট গোটাই চোৱা হ'ল আৰু ইয়াৰ পৰা আমি যাম চাগে মাউলিং লং কাৰণ ইয়াত আৰু ষ্টে নকৰোঁ এদিন কৰিলে বহুত দিন হৈ যাব ইয়াত কেইদিন থাকিব আৰু 3 দিন থাকিব নেকি মিনিমাম চ' ইয়াত কিবা এটা খাই লওঁ ৰেষ্টুৰেণ্ট এখন পাইছোঁ ধুনীয়া চ' ধুনীয়া মানে ভিউ তাৰে লগতে আমি এতিয়া ভাত আমি অসমীয়া মানুহ ন ভাত খাবই লাগিব য'ত গ'লেও চ' ভাত দালি মাংস চিকেন আৰু মিক্স ভেজ খাই লওঁ ধুনীয়াকৈ চবে বহি গৈছি চবৰে ভোক লাগছি তাবাম মোৰো লাগছি চব খাই লৈ কিয় ক'বি নেকি বেলেগ বেলেগকৈ ল'ব লগা আছে দাল ফ্ৰাই ল'লোঁ মিক্স ভেজ ল'লোঁ ৰাইচ ল'লোঁ প্লেইন ৰাইচ এইটো আমি চিকেন লগাই দিলোঁ চ' আমি খানা ললা খালোঁ চেৰাপুঞ্জীতে আছোঁ এতিয়া যাম আমি মাইলিং লং চ' মাইলিং লং যোৱাৰ আগতে এটা ধুনীয়া ভিউ পইণ্ট পাইছোঁ তাতে এখন ফটো উঠি লওঁ ধুনীয়াকৈ চাওকচোন আপোনালোকে কি ব্ৰিজ এইখন চ'
বাপে কৈছো আৰু আপোনাক তো ছাৰে এটা গহিন দি আছে ফটো মাৰিব লাগে আৰু অলপমান ইয়াতে অলপ ভিউবিলাক চাইছোঁ আৰু ভাল লাগিছে এইখনতো আৰু লৰিবই ছাৰে কৈ আছে বহুত লৰে এইখনতো হেঙিং ব্ৰিজ হয় ন Hanging bridge লৰে হয় ছাৰক আপোনালোকে কৈ দিব কমেণ্ট কৰি যে হেঙিং ব্ৰিজ লৰিবই হ'লেও ভয় লাগে ছাৰ এতিয়া আহি আছে হেলমেট পিন্ধি কি এৰপৰা পল্লি কি নমৰো বুলি ভাবিছা নেকি হেলমেট চেলমেট পিন্ধিছো কি কোনে কি কৰিছো বে কপিবই এইটো হেংগিং ব্ৰিজ হয় চ' হেলমেট চেলমেট পিন্ধিছি ছাৰ মানে কেনে জানা নাই এতিয়া আমি আহি পালোঁ এখন ব্ৰিজখনৰ আপোনাক ভিউটো দেখাই দিওঁ ইয়াৰ পৰাই ইয়াতে মানে কি ব্ৰিজখন ডাঙৰ আছে হয় ছাৰ এইখন ব্ৰিজখনৰ নাম কি জাগাখিনিৰ নাম আৰু ব্ৰিজখনৰ নামে ধৰিব পৰা নাই আপোনালোকক দেখাই দিওঁ দলংখনে দেখাই দিওঁ এবাৰ এইখনে দলং সেইটো মূৰলৈকে নাযাওঁ আৰু এতিয়া আপোনাৰ ইয়াৰ পৰাই দেখাই দিছোঁ এইখিনি অলপমান এইটোৱে ভিউ আমাৰ ছাৰহঁত আগত ৰখি আছে মাকে খাব মানে আমাৰ ভণ্টিয়ে মাকে খাব সেইকাৰণে তাতে ৰখি আছে এতিয়া মই অলপ সিহঁতৰ পৰা লিংলং মাউলি আলং নহয় মাউলিং লং মাউলি লং কয় নেকি এতিয়া মোৰে ভুল নহ'লি অসমীয়াত মাউলি আলং ইংলিছত আৰু মাউলি তুমি কি ক'বা মোৰ বিৰাট চৰ্দি লাগিছে একদম এইখিনি আহোঁতে বিৰাট গৰম কাপোৰ পিন্ধি আনিলে পুৰা চৰ্দি লাগিছে ছাৰ আমাৰ মাকেতো কৰিবা মাকে এনে কি কবি তই মাকে কিনি লওঁ আৰু দুটা লৈ লওঁ নে কি দুটা কেইটকাকে 100 টকা দুটাত দামটো বহুত বেছি হোৱা নাই দে অঁ ঠিকে আছে আৰু কি আৰু খাব লাগিলেতো পইচা দিবই লাগিব সেইয়াতো বেছি হোৱা নাই খাব লাগিলে পইচা দিব লাগে চ' এয়া আমি এতিয়া চেৰাপুঞ্জীটো লাষ্ট ভিডিঅ'ত আপলোড আমি ইয়াৰ পৰা এনেকৈ আহিলোঁ ইয়াত ষ্টপ হ'লোঁ তো ইয়াৰ পৰা এইটো ৰোডেৰে আমি এনেকৈ যাম মাউলিং লং তো সিহঁত গ'ল অলৰেডি তো আমি এতিয়া ইয়াৰ পৰা জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ তো আপোনালোকে এতিয়া আমি গৈ আছোঁ ডেঞ্জাৰ ৰাস্তা মানে ডেঞ্জাৰ মানে পুৰা ডেঞ্জাৰ আৰু আপোনাৰ অফ ৰোডিঙো আছে ইয়াত বহুত অফ ৰোডিং আৰু মানে আন্ধাৰো হৈ যায় আছে চ' আৰু ইয়াৰ পৰা মিনিমাম 90 কিলোমিটাৰ দেখাই আছে কেইটা বজাত ঠিক নাই আৰু চ' গৈ আছোঁ এতিয়া আপোনালোকে চাই থাকক ভিডিঅ' ৰাতি হৈছে ন চ' ৰাস্তাৰ ভিডিঅ' বেছি কৰা নহ'ব কাৰণ ৰাতি আৰু ইমান কোৱালিটি ভাল নহয় চ' ডাইৰেক্ট কিছুমানে ৰখি মানে কাপোৰ চাপোৰ অলপ বেয়া ঠাণ্ডা লাগিছে এই দিব্যাগৰৰ গাড়ীখন অলপমান কিবা মাতো ওলাইছে চ' ঠাণ্ডাত কঁপি আছে জ্বৰ আপোনালোকে আগত দেখাই পাইছে আমি কেনেকৈ ডেঞ্জাৰ ৰাস্তাবিলাকেৰে আহিব লগা আছে বহুত ঠাণ্ডা লাগিছে মোৰে ঠাণ্ডা লাগিছে সিহঁতেতো একোৱেই বিচৰা নাই মোৰ পিছত বহি ইমান ঠাণ্ডা লাগি আছে তো এতিয়া কাপোৰ চাপোৰবিলাক ওলাই লওঁ তাৰপিছত আৰু 50 কিলোমিটাৰ যাব লাগিব এইফালে অলৰেডি 6:30 হৈছে তো 2 ঘণ্টা লাগিলে 8:30 হ'ব তো আৰু চাই থাকক আৰু এনেকৈ ৰাতি হ'লে ৰাতিৰো অলপ ভিডিঅ' দেখাম বাকী আৰু কালিতো দেখাই পাব মাউলিং লং চ' এতিয়া আমি যাই থাকোঁ আৰু ইয়াতে অলপমান ৰেষ্ট ল'লোঁ কাপোৰ চাপোৰ পিন্ধি লওক ইয়াতে আহি মাউলিং লং পাব হ'লোঁ আৰু 10 কিলোমিটাৰ চ' চাই থাকক দিছ ইজ আৱাৰ ৰুম আজিৰ কাৰণে মাউলিং লং এই ছাৰ উঠিল মই উঠি ৰেডি গা চা ধুলোঁ এই নৰঞ্জলি শুই আছে এইটো ভিডিঅ' আমি ইয়াতে সমাপ্ত কৰোঁ চেৰাপুঞ্জী চিৰিজ চ' কালি আহিব মাউলিং লং এতিয়া আপোনালোক বাথৰুমটো চাই লওক বাথৰুমটোত চব আছে গ্ৰিজাৰ তো টয়লেট চয়লেটটো চাকে চ' এইখন আইনা চাৱাৰ গ্ৰিজাৰ চব আছে চ' মই গা চা ধুই ৰেডি একেই ড্ৰেছ পিন্ধি আছোঁ অলৰেডি ড্ৰেছ চেঞ্জ কৰা নাই 3 দিন 4 দিনত টিপ চ' কিমান আৰু কাপোৰ লৈ হৈ যাব কাপোৰে হৈ গৈছে বেছ চেণ্টটো মাৰিলোঁ এতিয়া আপোনাৰ লগত দেখাম মাহিলী অলপৰ প্লেচ